হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে নলবাৰী ৰাস চাব গৈ আছোঁ আৰু এতিয়া ৰাসত কি কি আছে কি নাই গোটেই এটা আনকাট ভিডিঅ'ৰ সৈতে ভালকৈ যাই থাকোঁ অলপ। আৰু এইটো পুৰা গাড়ী গুচি দিলোঁ, মানে কি টেম্পো এখন ভাড়া কৰিলে গোটেই গাঁৱৰ চলিকেইটা একেলগে গৈ আছোঁ। আৰু আহি পাই গ'লোঁ নলবাৰী ষ্টেচন। আৰু নলবাৰী ষ্টেচনৰ পৰা এনেকৈ খোজকাঢ়ি গৈ আমি ৰাসৰ খলা উঠিম। মানে এইটো নতুনকৈ ফ্লাইঅভাৰ যিটো বনাইছে ফ্লাইঅভাৰটো, আৰু আহি পাই গ'লোঁ একদম ৰাসৰ খলা। আৰু গ্ৰন্থমেলাৰ এইফালেদি আমি সোমালোঁ, আৰু গ্ৰন্থমেলাৰ এইফালেদি সোমাই আৰু এইবিলাক মূৰ্তিবিলাক এনেকৈ চাই পেলাই গৈ আছোঁ। আপোনালোকে চাই থাকক, পূৰা গোটেই মূৰ্তিখিনি এনেকৈ দেখাই আছে। খালি ওপৰত মানে এইটো কিহৰ মূৰ্তি সেইটো দেখাব পৰা নাই আচলতে মই, কাৰণ মানে কি ৰেকৰ্ডিংটো একদম ওচৰৰ পৰা কৰা হৈছে। বেছি দূৰৰ পৰা মানুহ বহুতো, গতিকে দূৰৰ পৰা কৰিব পৰা হোৱা নাই। একদম ওচৰৰ পৰা কৰিছোঁ ৰেকৰ্ডিংটো, গতিকে মানে ওপৰত নামবিলাক দেখা নাপাব, জাষ্ট মূৰ্তিখিনি দেখা হ'ব। এইফালেদি এনেকৈ মূৰ্তি চাই আমি বেলেগ ফালে ওলাই যাম। ৰাস বা পূজা বুলি ক'লে মূৰ্তি প্ৰথম মেইন। আৰু এনেকৈ গোটেই মূৰ্তিবিলাক চাই আমি এইফালে আহিছোঁ। আৰু ইয়াত এইটো ভিডিঅ'ত অলপো এডিটিং কৰা হোৱা নাই, একদম মই যি ৰেকৰ্ডিং কৰিছোঁ আপোনালোকে সেইটোৱে চাব পাই আছে। যিবিলাকে নলবাৰী ৰাস অহা নাই, গতিকে ইয়াতে চাই ল'ব। আৰু যিবিলাকে চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এইটো দেখা দিছোঁ গোপৰ সৈতে কৃষ্ণৰ ধেমালি। বহুত মানুহ, গতিকে দেখাই আছোঁ পিছত। এইখিনি চোৱা হৈ লওক। এইখিনি এনেকৈ চাই গৈ এইটো হৈছে আমাৰ মেইন হৰি মন্দিৰ পাই গ'লোঁ আমি। এইটো মেইন মন্দিৰটো হৈছে এইটো, আৰু এইটো হৈছে মানে মন্দিৰৰ সন্মুখভাগ। আৰু এইফালে এইটো মুখ্য কাৰ্যালয়, 90 ৰাস মহোৎসৱ নলবাৰী। আৰু এইটো এনেকৈ মন্দিৰটো সজোৱা হৈছে। আৰু এইফালে এতিয়া দেখাম মই কৃষ্ণৰে ইয়াতে এটা আমাৰ কিবা এটা দেখা আছে, সেইটো চাব পাব। এইটো জয় শ্ৰীকৃষ্ণ লিখা আছে ইয়াতে। আৰু এইফালে আছে এইখন মঞ্চ, ৰাসৰ এইখন হৈছে মেইন মঞ্চ, আৰু ইয়াতে প্ৰগ্ৰেমবিলাক হয়। আৰু ইয়াৰ পৰা আমি এতিয়া ওলাই গৈ আমি পাই গ'লোঁ এতিয়া লটাৰী। লটাৰী খেলৰ পুৰস্কাৰবিলাক এইবিলাক থাৰ আছে, টাটা হেৰিয়াৰ, বলেৰোবিলাকো আছে। এতিয়া আহি আমি ফ্লাইঅভাৰত উঠি গ'লোঁ। এইখন হৈছে ফ্লাইঅভাৰ, নতুনকৈ বনোৱা ফ্লাইঅভাৰখন। ইয়াতে উঠি ইয়াতে এইটো দৃশ্য চাই লওক। এতিয়া ফ্লাইঅভাৰখন এনেকৈ লাইটেৰে সজোৱা হৈছে। মানুহ চাব পাৰে, কিমান মানুহ। আৰু মই ওপৰৰ পৰা তলৰ ভাগ দেখাই দিম অলপ পিছতে, আপোনালোকে চাব পাব। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। ইয়াতে লেখা আছে আই লাভ নলবাৰী। লাইটবিলাক পূৰা ডিজাইন কৰা হৈছে, খুব ধুনীয়া এটা পৰিৱেশ। এইফালে মানে চেৰি দি উঠি আছে মানুহবিলাক, আৰু তলত মানুহ চাব পূৰা তাৰমানে লাখ লাখ হাজাৰত নহয়, আচলতে এইটো লাখত লাখ ভিডিঅ'টো অলপ দীঘলীয়া আহিছে, কাৰণ দেখাব লগা বস্তু বহুত আছে, গতিকে শেষলৈকে চাব। এতিয়া আমি গৈ আছোঁ মিনাৰগাঁৱৰ ফালে। বেক চাইড দি এনেকৈ ডিম্পু বৰুৱাৰ চাহ দোকান,
চাহ দোকান অলপ পিছতে আপোনালোকে দেখাওঁ। কিবা চাহ দোকান এখন মানুহ চাওক না পুৰা চাহ খোৱা মানুহ দিনটো নাই আচলতে ইয়াতে পিছে দিনটো থাকিলে ইয়াতে চাহ বিক্ৰী কৰাটো অলপ সেই হ'ব দিনটো নোহোৱাতে ইমান মানুহ দিনটো থাকিলেতো কি হ'ব প্ৰাঞ্জল আছে দেৱী গংগাৰ সৃষ্টি কেনেকৈ হৈছিল ইয়াতে দেখাই আছে আচলতে গোটেইখিনি দেখাব নোৱাৰিম ভিডিঅ'টো বহুত দেখালোঁ পৰা আমি মীনা বজাৰ আহি পাই গ'লোঁ মীনা চেল্ফি আছে ট্ৰেইন আছে গোটেই বস্তুখিনি ইয়াতে আছে বুৰ্জ খালিফা বিল্ডিং বুৰ্জ খালিফা বনাইছে এটা মজা বনাইছে সব সেলফি উঠার চেষ্টা সব সেলফি তো সেয়ে মনে হয় সেলফি তাতে ব্যস্ত হৈ আছে ইমান কথা কৈ থাকিব পৰা জনাই গৈছে ইয়াতে মানে কি হাল্লা বহুত হৈ আছে গতিকে পাইছোঁ বাদ মই পিছত কৰি লৈছোঁ চব মনত একদম সেলফিত ব্যস্ত চব মানুহবিলাক ইয়াৰ পৰা আমি এতিয়া ওলাম ওলাই গৈ আমি অলপ বিহু দেখাম আপোনালোকক বিহু দেখাব চেষ্টা আপোনালোকে চাব ফটো হয় আৰু আহি পাই গ'লে আমি বিহু এইফালে বিহু চলি আছে মন্দিৰৰ হাত ভাল নাচিছে ছোৱালীটো চাই লওঁ অলপ বিহু যিহেতু আমাৰ আগন্তুক ভোগালী বিহু আহি আছে বিহু লাগিবই আৰু তাত চাই লওঁ আনকাত ভিডিঅ' হয় তেনেকৈ চাই ভাল পাব বুলি আশা কেমেৰাৰ ব্ৰাইটনেছটো কমাই দি
তাৰ পৰা ওলাইহে আমি আকৌ পাই গ'লোঁ ফ্লাইঅভাৰ এইবাৰ লাইটিংটো চাওকচোন চেঞ্জ হৈ আছে মানে গোটেই চিষ্টেমটো আমি 15জনমান গৈছোঁ তাৰে একজন তাৰমানে আমি অহাৰ পৰা লগৰ ল'ৰা এজনক পোৱাই নাই দেখা গতিকে তাক বিচাৰি আছোঁ এতিয়া কি ধুনীয়া এটা লাইটিং ডিজাইন কৰিছে আৰু ইয়াতে এটা বস্তু ভাল কৰিছে গোটেই ৰাসৰ কলাখনতে গোটেই তাৰমানে CC কেমেৰা লগাই দিছে আৰু CC কেমেৰাত চব বস্তুখিনি ৰেকৰ্ডিং হৈ আছে প্ৰশাসনে চাই আছে গোটেইখিনি বস্তু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো কমচে কম ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব এই গোটেই আমি লগৰকেইটা অমুজ্জ্বল আছে অনুপ আছে মহেন্দ্ৰ আছে হীৰ আছে ব্রিজের উপরটা নলবাড়ি যিখিনি দেখালোঁ আপোনালোকক এইখিনি আৰু ইয়াতকৈ আৰু দেখাব লগা নাই আচলতে কিন্তু এইফালে কাপোৰৰ দোকান আছে এইবিলাক এইটো ফ্লাইঅভাৰৰ ওপৰৰ পৰা চবটো লোৱা আহিছে এইবিলাক চব কাপোৰৰ দোকান এইফালে কম্বল কাপোৰ যি লাগে আৰু আপোনালোকক যি লাগে একদম লগা বস্তু গোটেই পাই যাব ইয়াতে মানুহ থাকক আপোনাৰ লাখৰ ঘৰ আপুনি ইয়াতে ৰাতি আচলতে আমাৰ ল'ৰা ছোৱালী বা শিশু লৈ অহাটো অলপমান দিগদাৰেই হয় আচলতে পাৰিলে আনবাই নালাগে ৰাতি ভিডিঅ'টো আৰু বহুত বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো মোটামুটি সামৰিম এই চেনেলটো কমচে কম ছাবস্ক্ৰাইবটো কৰি দিব মোৰ 300 ছাবস্ক্ৰাইবাৰ হ'ব গৈ আছে গতিকে ছাবস্ক্ৰাইবটো কৰি কমটো 300 ছাবস্ক্ৰাইবটো কৰি দিব আৰু আমি অলপমান খাই লওঁ এতিয়া আহি গ'ল বিৰিয়ানী খালোঁ হাফ প্লেট 70 rupees ফুল 130 আমি হাফ খাই দিলোঁ আৰু হাফ প্লেট বিৰিয়ানী খাই আমি ওলাই আহিলোঁ আৰু এইখন ৰেষ্টুৰেণ্টৰ নাম হৈছে সেইটো দিছে আৰু ভিডিঅ'টো আছিলে ইমানতে অন্ত কৰিলোঁ ধন্যবাদ জয় আই অসম